मनुज भाई चैनल को सब्सक्राइब कीजिए, घंटा दबा के अंदर आइए। নহয় তুমি মোৰ কথাটো বিশ্বাস কৰা না। তুমি যি ভাবিছা সেইটো নহয়। মোৰ কথাটো বিশ্বাস কৰাচোন আগত তুমি। নাই নাই সেইবোৰ ফাল্টু কথা নুলিয়াবাচোন। হেল্ল' হেল্ল' हेलो जिस नंबर से आप संपर्क करना चाहते हैं वह अभी स्विच्ड ऑफ है। जिस नंबर से आप संपर्क करना चाहते हैं वह अभी स्विच्ड ऑफ है। কি হ'ল তহঁতৰ ঘৰৰ আগৰ ৰাস্তাটোচোন বানপানী শুকুৱাই নাই আজিও। ৰ'দ দিছেতো কালিৰ পৰা। কি হ'ল একেবাৰে ডেমেজ নিচিনা লাগিছে যে তোৰ মনটো আজি। হোৱাটছএপত কি ষ্টেটাছ দি থৈছিলি তই? মই মৰিব বিচাৰো, মোৰ জীয়াই থকাৰ ইচ্ছা নাই, কাৰ কাৰণে মই এই পৃথিৱীত জীয়াই থাকিম, আই এম ছিংগুল। কি মানে এইবিলাক? মেইন কথাটো খুলি কচোন মোক তই এতিয়া। কন আবে, লগৰীয়াক নকয় কাক কবি এইবোৰ কথা? অঞ্জলিৰ লগত ব্ৰেকআপ হ'ল আজি। আচল কথাটো সেইটো, সেয়াই সন্দেহ কৰি আছিলো মই। কাৰণ আমাৰ মাহীৰ ছোৱালীজনীক এইবাৰ মেট্ৰিক পাছ কৰাৰ কাৰণে কালি মোবাইল এটা কিনি দিছে নতুন, আৰু সেইকাৰণে মানে ফূৰ্তিতে মোক কালি ফোন কৰিলে বহুত দিনৰ মূৰত, আৰু আধা ঘণ্টামান কথা পাতিলো। সেইখিনি সময়তে অঞ্জলিয়ে ফোন কৰি আছিলে মোক, আৰু মই ৰিচিভ নকৰিলি হয়নে? কাৰণ তোৰ মাহীৰ ছোৱালীয়ে মানে তোৰ ভণ্টিয়ে বহুদিনৰ মূৰত তোক ফোন কৰিছে নতুন মোবাইল পাই ফূৰ্তিতে, আৰুতো তই অঞ্জলিৰ লগত দিনে ৰাতিয়ে কথা পাতিয়ে থাক। সেই বুলি যেনিবা তই অঞ্জলিৰ ফোনটো ৰিচিভ নকৰিলি। তাৰ পাছত কি হ'ল? ভণ্টিৰ লগত কথা পাতি শেষ হোৱাৰ পাছত মই অঞ্জলিক ফোন কৰিলো আৰু ক'লো যে মই ভণ্টিৰ লগত মানে মোৰ মাহীৰ ছোৱালীজনীৰ লগত কথা পাতি আছিলো, কিন্তু তাই মোৰ কথা একেবাৰে বিশ্বাস নকৰিলে। মই বোলে বেলেগ ছোৱালী লাইনত পৰিছো, আৰু সেইকাৰণে হ'ব বাছ। তাৰ পাছত তোৰ ব্ৰেকআপ দিলে, সেইটোৱে কথা। চালা ইমান সৰু কথাত ব্ৰেকআপ কথা হ'ল নেকি এইটো? শুন, প্ৰেম বোলা বস্তুটো কোনো দৰা কইনাৰ খেল নহয় যে মন গ'লেই খেলিব, মন গ'লেই এৰিব। প্ৰেম হ'বলৈ হ'লে দুইজনৰ মাজত বিশ্বাস থাকিব লাগিব। বিশ্বাস
এতিয়াই তই কলি যে কালি ৰাতি তই নিজৰ ভণ্টিৰ লগতহে কথা পাতি আছিলি, কিন্তু এই কথাষাৰে অঞ্জলিক কোৱাত অঞ্জলিয়েতো তোক অকণমানো বিশ্বাস নকৰিলে, ভাবিলে যে তই বেলেগ ছোৱালীৰ লগত কথা পাতি আছ। আৰে ভাই, দুইজনৰ মাজত বিশ্বাস বোলা বস্তুটো থাকিব লাগিব, ইজনে আনজনক ভৰসা কৰিব লাগিব, সেয়াহে প্ৰেম, সেয়াহে সঁচা ভাল পোৱা। আৰু বেছি সময় ফোনত কাৰোবাৰ লগত কথা পাতি থাকিলে বুলিয়েই যে বেলেগ কোনোবা ভাল পোৱা ছোৱালীৰ লগত কথা পাতি থাকিব, বা বেছি সময় কাৰোবাৰ লগত কথা পাতি থাকিলে বুলিয়েই যে বেলেগ কোনোবা ভাল পোৱা ল'ৰাৰ লগত কথা পাতি থাকিব, এইটো এটা বহুত ডাঙৰ ভুল ধাৰণা আজিকালি বেছিভাগ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ মাজত। আৰু তোক যদি অঞ্জলিয়ে সঁচা অন্তৰেৰে ভাল পালেহেঁতেন আজি ইমান সৰু কথাটোতে ইমানখিনি নকৰিলেহেঁতেন। তোক যদি অঞ্জলি আজি সঁচা ভাল পালেহেঁতেন আজি তই কৰবাত এক্সিডেণ্ট হয়, তোৰ ভৰি দুখন টুকুৰা হয়, নাইকিয়া হৈ গ'লে তোক নেৰিলেহেঁতেন। এই কথা মনত ৰাখিবি সদায়। আৰু তই তাইক কিমান ভাল পাৱ সেইটো কথা বাদ দে, তোক তাই কিমান ভাল পাইছিলে সেইটো কথা অকণমান ভাবিবি। এই পৃথিৱীত মাত্ৰ এটাই বস্তু আছে, এই পৃথিৱীত মাত্ৰ এটাই বস্তু আছে যিটো বস্তুৱে নেকি মৃত্যুকো ভয় নকৰে, সেয়া হৈছে প্ৰেম। প্ৰেমে মানুহৰ জীৱন গঢ়িবও পাৰে, প্ৰেমে মানুহৰ জীৱন ধ্বংসও কৰিব পাৰে। আৰু তই সেইজনী ফকতীয়া ছোৱালীৰ কাৰণে মৰিবলৈ বিচাৰিছ, যিজনীয়ে নেকি তোক সঁচা অন্তৰেৰে 1% ভাল পোৱা নাছিলে। আৰু কবলৈ আহ, মই এই পৃথিৱীত কাৰ কাৰণে জীয়াই থাকিম? নিজৰ কাৰণে জীয়াই থাক, নিজৰ মা দেউতাৰ কাৰণে জীয়াই থাক, নিজৰ পৰিয়ালৰ কাৰণে জীয়াই থাক। তই তাইৰ কাৰণে মৰি যাবি, তোৰ জীৱন ধ্বংস হৈ যাব, তোৰ দেহা জ্বলি ছাই হ'ব, আত্মা ধোৱা হৈ উৰি গুচি যাব। কিন্তু তাই বিন্দাছ বেলেগ ল'ৰাৰ লগত এনজয় কৰি থাকিব, এদিন বিয়া হৈ গুচি যাব, সুখৰ সংসাৰ গঢ়িব, ল'ৰা ছোৱালী হ'ব। কিন্তু তই তেনেকুৱা ছোৱালীক উঠাব লাগে, গুলি মাৰিব লাগে।